নমস্কাৰ কৃষ্ণা ফেমিলি ব্লগৰ এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে কাতি বিহু। আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এইফালে আমাৰ গুণু এইটো ৰাতিপুৱা উঠি কিনে ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ। চাহ তাহ খালোঁ, তাইও খাই আছে চাহখিনি হাঁহি মিচাকৈ হাঁহি দিছি। বিস্কুটো হয়, বিস্কুট আছে বিস্কুট নাখা এই নাং মানে দেওঁ চাহ লাল চাহ মানে খাই বেছি নেদো নাং মানে দেওঁ না লাষ্ট। আজি স্কুলত যাবা না তুমি? স্কুল যাবা না আজি? কাতি বিহুৰ শুভেচ্ছা থাকিল আপোনালোকক। আজি বিহু হয় না গুণু? আজি ছাতি দিবা লাগব। আৰু পঢ়িব না দেৱালী। আৰু এইবাগে খাই আছোঁ ৰাতিপুৱাৰ খানা পুৰি লাও তৰকাৰী গাখীৰ দিয়া চাহ লৈছোঁ। আজি ৰাতিপুৱা ভাত খোৱা নাই মানে এই খাই আছোঁ। মানুহজনে বাজাৰৰ পৰা কিবাকানি লৈ আহিছে, কিবা আনিছে। ইফালে আনিছে তেলৰ বটল, মিঠাতেলৰ বটল, আৰু ইফালে আনিছে পাণ 25 টকাৰ গধূলিবিলাক। ইফালে আনিছে কুঁহিয়াৰ, নাৰিকলৰ তেলৰ বটল, নাচপতি, কল, আপেল। ঘুমা টেঙা নেকি? ঘুমা টেঙা তামোল আনিছে। এই দুবিলাক ঠগি জোগাৰ কোনো নাচপতি, এতিয়া আপেল, এইটো কল, গোটেইবিলাক ঠগি দিব নহয়, ঠগিৰ কাৰণে। আৰু এতিয়া ভাত খাবা লৈছোঁ। আজি দুটাৰ আছে, দালি আছে, দালিত কচু দিছোঁ, স্কোৱাচ ভাজা, তিয়ঁহৰ চাটনি আৰু কণী লৈছোঁ। চিম্পুল খানা আজি। খালা মই খাব ধৰিছোঁ এতিয়া। আমাৰ গুণু খালা গুণু খাই আছোঁ এতিয়া। আৰু এইফালে মানুহজনে পিঠা কৰি আছে, তুলসী ৰুব ইয়াতে।
আছোঁ